খুব ভাল লাগিছে ভন্টিক লগ পালো আজি খুব ভাল লাগিলে লগ পাই হাই এভৰিৱান আমি যেহেতু আহিছোঁ সোণাৰু কাঞ্চন ফেষ্টিভেললৈ আৰু এইকেইজনীকতো চিনি পাইছে আমাৰ ধুনীয়া ছোৱালীকেইজনী ব'লক এতিয়া তাত লগ পাই আছোঁ আপোনালোকক আজি যিহেতু দ্বিতীয় নিশা সোণাৰু কাঞ্চনৰ কাইলৈ মই আছোঁ আপোনালোকক লগ পাম সকলো আহিব আৰু মোক DM কৰিব যোন যোন আহে আমি আহি পালোহি এতিয়া আৰু আমাক ইয়াতে বহিবলৈ দিছে সেয়া আৰু এইফালে মাহঁত বহি আছে কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো চাই থাকিলেই গম পাব বাৰু আমি কিজনী এতিয়া ওলাই আহিছোঁ অকণমান এইফালে ষ্টেজটো আছে এইফালে বহুতখিনি দোকান আছে আৰু এতিয়া আমাৰ মন গৈছে ইয়াত উঠিবলৈ কিন্তু আমাক নুঠায় মানে আমি ডাঙৰ হ'লোঁ যে সৰুতে দিছিলে বাৰু এতিয়া মানে নিদিয়ে আৰু কি ক'ব গাইছ তুমি কৈ দিছা তাইৰ নগ'লে হৈ যাব বোলে আৰু এই ফৰকখন ল'লোঁ ইয়াৰ পৰা আপোনালোক যদি সোণাৰু কাঞ্চন আহে এই দোকানখনলৈ আহিব দেই প্ৰমোশ্যন কৰি দিছোঁ গাইছ দাদা হাই কৈ দিয়ক কাইলৈ যদি আপোনালোক মানুহ আহিব কাইলৈ আহিব দেই ইয়ালৈ গাহৰি মেইন গাইজ আৰু এতিয়া আমাৰ ইয়াত টোপোলা ভাত আহি গ'ল তো এইফালে আমাৰ ফেমাছ মহাৰ্ণৱ লগ পালোঁ ভাল লাগিল লগ পাই ঠাণ্ডা বহুত ঠাণ্ডা আমাৰ মৰমৰ বিপিন ঘাই হয় আমাৰ ভণ্টিজনী চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা ভক্তি ভৰা সেৱা নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এতিয়া আমি লাইভ শ্ব' চাই আছোঁ এইফালে চাব পাৰে তো এতিয়া 12টামান বাজিলে আমি ওলাই দিলোঁ তাৰ পৰা আকৌ যিহেতু কাইলৈও আছে প্ৰগ্ৰেম তো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি যাব নাপাহৰিব বাই বাই